এই দেউতা চাবা কৰিব পাখিলে ও রাজীব ভাই ও রাজীব ভাই কুলি আয় এ মরবা কোন ময়ে আয় এ মরবা তাও আও আহা হনু রো না দে আহা 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 গো বহুদিনৰ মূৰত বাকী আজি দেখোন বহুদিনৰ মূৰত মোৰ ঘৰত আহিলি আজি 2 বছৰৰ মূৰত কেনেকৈ মনত পৰিলে আজি করবি এটা বৰ বিপদ হৈছে কেনেকুৱা মাৰ বিপদ মানে কি ক'বা আৰু মোৰ মানুহটো বৰ বেমাৰ অলৰেডি এতিয়া মেডিকেলত কিবা লাগে টকা পইচা নাই মই তাক পইচা উঠাব লাগিছিলোঁ হয় আপোনাৰ তাত যদি টকা 5,000 মান হয় তেতিয়া ভাল হয় আৰু মানুহ তাৰমানে সদায় বিপদতে মানুহ চিনি পায় এনে চিনি নাপায় আৰু টাইমেই নাপাওঁ আজি বিপদ হোৱাৰ কাৰণে মোৰ ঘৰত আছে ভাইটিটোক দেখোন চিনি পোৱা নাই কোন হয় আমাৰ ডাঙৰ ল'ৰা চিনি পোৱা নাই হয় নেকি ল'ৰাটোক দেখোন দেখাই পোৱা নাছিলোঁ ইমান ডাঙৰ হৈ গ'ল ল'ৰাটো কম দিনৰ ভিতৰত এইটো আমাৰ ডাঙৰ ল'ৰা ই বাহিৰত থাকে হয় নেকি হায়দৰাবাদত থাকে মই ডাঙৰ বাপা চাকৰি কৰি আছে হায়দৰাবাদত ল'ৰা কি চাকৰি কৰি আছে ডাঙৰ ল'ৰাই চাকৰি কৰে কিহৰ ইমান পইচাৰ অভাৱ হৈছে তোমাৰ ৰাজীৱ ভাই এই নতুনকৈ খুলিছে মুঠে ট্ৰেইনিং চলি আছে ট্ৰেইনিং আৰ্মিত ন আৰ্মিত ট্ৰেইনিং কৰি আছে নে ট্ৰেইনিং কৰি আছো মই ইমান নাজানো কিবা ট্ৰেইনিং কৰি আছে ট্ৰেইনিংটো দৰমহা পায় নে নাপায় 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 বহুত কষ্ট ল'ৰাটো বৰ্তমান কিমান পইচা দৰকাৰ হৈছে তাৰ মানে এনেতো বেছি লাগে ৰাজীৱ ভাই টকা 5,000 দিলে হ'ব দে এই সৌৰাপা এই ৰুমটোত টকা 5,000 আছে লৈ আহিছোন এই সোণক দি বহুত বিপদত পৰাৰ কাৰণে আমাৰ ঘৰত আছে টকা 5,000 লৈ আনছে সৌৰাপা এতিয়া মই তোমাক টকা 5,000 দিয়াও কিন্তু টকা 5,000 মই বেপাৰৰ পইচা দিছোঁ আমাৰ এওঁক গম নাপাওঁকৈ দিছোঁ বুজি পাইছোঁ হয়নে আমাৰ এওঁক জানো পইচা দিবলৈ নকা আৰু পইচাটো তুমি ইয়াতে গন্তি কৰিব নালাগে তুমি ঘৰত যাই গন্তি কৰিবা বুজি পাইছা নাই আৰু তুমি টকা 5,000 মোক ধাৰ মাৰিবা নে নামাৰা 2025 বোলে মোক টকা 5,000 ধাৰ মাৰিব আমাৰ তাৰ পঢ়া শুনা আছেনে নাই 2026 চলি আছে মোক 25 ধাৰ মাৰিব দিনে দেজি হয় হ'ব সুধি যাওঁ মই এতিয়া শুনো মই টকা 5,000 তোমাক দিলোঁ গতিকে কোন তাৰিখে দিবি মোক তাৰিখটো কৈ গ'লে ভাল হ'বই আৰু হ'ব দে মই দিম 39 তাৰিখে 39 তাৰিখে পইচাটো মোক দিবা যে বয়া বয়া হ'ব নালাগে আৰু তোমাৰ ঠিক আছে টকা 5,000 লোৱা তোমাক দিলোঁ তুমি মোক ডেটটো জানো আগে পিছে নহয় আৰু মোৰো বহুত মাত দিবা মোক ঠিক আছে ঠিক আছে ৰাজীৱ ভাই যাই থাকোঁ তুমি যাবা মই যাই আছোঁ কালি যাই আছোঁ তোমালোকৰ ঘৰত হা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে বাবু যাবা ঠিক আছে যোৱা The next day. ৰাজীৱৰ টকা সেইদিনা পইচা কেতিয়া আনিলোঁ ক'ত বা চালোঁ মই ডাঙৰ পাপাক দিলোঁ নে কি বা ডাঙৰ পাপা আছ এই পইচা কেতিয়া চাইছোঁ বিচনা তলত আছে নে এই ৰাজীৱ দাদাৰে দিছিল 5,000 টকা কিমান আছে গমছো মই সোনকালে 100 টকা আৰু কাগজে আছে দেখোন কি 100 টকা আৰু কাগজে ইমান গুৰুত্ব কৰিছে এটা কাম কৰছো তুমি এই ফোন এটা কৰাচোন ৰাজীৱ তাক পইচা কেতিয়া গতাই দিয়ক ইমান বেইমানি ৰাজীৱ খুৰীৰে ফোনটো কৰছো ফোনটো উঠোৱা নাই এতিয়া কি হ'ব 5,000 জাগাত 200 টকাই দিছি এনেকুৱা ঠগান দে এনেকুৱা ঠগান দিবা নালাগে মানে কালি মেডিকেলত নিব লাগছি লেঙৰা ভাই কি খবৰ আছে বাবু চিয়াপা তোৰ কথা কৈ আছিলোঁ বাকী খবৰ মই আহিলোঁ দেই খবৰ মানে সিমান ভালো নহয় তুমি বৰ ঠগান দিছে মোক কেনেকুৱা 5,000 ল'লে 200 টকা আৰু দেশৰ কাগজ মই তোমাৰ আগতে পইচা গন্তি কৰি দিছোঁ 5,000 টকা নহয় ডাঙৰ পাপা গন্তি কৰা চাৱা মই মিছা কৈছোঁ 200 টকাহে আছে সুধা মই 5,000 টকা গন্তি কৰি দিছোঁ ইমান বিপদৰ মাজত মোৰ ঘৰত গেছি তেখেতৰ মানুহটোৰ অসুখ হোৱা বুলি কৈছে মই 200 টকা নোট দিছোঁ এতিয়া কৈছে কি মই বোলে 200 টকা দি হেঁচছোঁ তাকো পইচা মোক ৰিটাৰ্ণ দিছে 100 টকীয়া নোট চাচোন কিমান 2 নম্বৰী কৰে কি পইচা দিছে ভাই
কি পইচা 5,000 টকা তোৰ 200 টকা লৈ যা যা তোৰ পইচা নালাগে যা মই তোকে সহায় কৰিলোঁ মোক এতিয়া মোকে ডাঙৰ কথা কওঁ মুণ্ডা ছিঙি দিম এই পইচা মোক নালাগেই 5,000 টকা দিছোঁ মোক 100 টকা দিছে আজি আমাৰ দেউতাক দম দিছে আমি পিস্তলটো লৈ আহোঁ পিস্তল এনেকে মাৰি ভৰিম পিস্তল কি কৰিম হা আৰু মাৰিম মই হা ডাঙৰ ল'ৰাক মাৰছি জিতনে মানে আজিৰ পৰা তোৰ মোৰ বন্ধু খতম যা যা কি কৰা